নমস্কাৰ বন্ধু বান্ধৱীসকল, মই চেফ নিপুণ আৰু মোৰ ইউটিউব চেনেল চেফ অফ আছামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বতৰ যিহেতু বহুত বেছি গৰম পৰিছে, সেইবাবে আপোনালোকলৈ এটা এভাৰেজ ৰেচিপি আগবঢ়াইছোঁ। সেইটো হ'ল কুকুম্বৰ কলাৰ। আৰু কুকুম্বৰৰ বেনিফিটবোৰ আপোনালোকে সকলোৱে জানে আৰু মোৰ ভিডিঅ'ত দিয়া আছে কুকুম্বৰৰ বেনিফিটবোৰ, চাই ল'ব। তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কুকুম্বৰ কলাৰ বনাবলৈ হ'লে আমাক লাগিব নেমু টেঙা, পুদিনা, তিয়হ, স্প্ৰাইট আৰু ক'লা নিমখ লাগিব আমাক অকণমান। প্ৰথমে তিয়হটো সৰু সৰুকৈ কাটি লৈছোঁ। আৰু লগতে পুদিনাও সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া কাটি লোৱা তিয়হ আৰু পুদিনা লাহেকৈ মিক্সি মাৰি দিয়ক। মিক্সাৰ জুচাৰটো এনেকৈ ঘূৰাওক যাতে বেছিকৈ ঘূৰাব নালাগে, তিয়হটো ক্ৰাষ্ট হয়, একেবাৰে মিহি হৈ নাযায়। এতিয়া মই স্প্ৰাইট অকণমান এড কৰিম। স্প্ৰাইট এড কৰাৰ পাছত আৰু মিক্সাৰ জুচাৰটো ঘূৰাই লওক। এতিয়া মিক্সাৰত থকা জুচখিনি চেকনিৰে ভালদৰে চেকি লওঁ। ক'লা নিমখ আধা চামুচ ধুনীয়াকৈ মিহলাই ল'লোঁ। আৰু এটা নেমুৰ ৰস মিহলি কৰি ল'লোঁ। আৰু গৰম যিহেতু বহুত বেছি আৰু ঠাণ্ডা বেছি হ'লে অলপ বেছি ভাল লাগে, সেইবাবে আইচ কিউব দুটা দি দিলোঁ। আৰু অলপ স্প্ৰাইট এড কৰি গ্লাছটো সম্পূৰ্ণ হোৱাকৈ আৰু অলপ স্প্ৰাইট এড কৰিলোঁ। এয়া কুকুম্বৰ কলাৰ ৰেডি। আপোনালোকেও ঘৰতে ট্ৰাই কৰি চাব পাৰে। বহুতে সৰু ৰেচিপি হয়। আৰু যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।